মাঘ বিহু যাবতো আজি কেইদিন মানে হলাগে, কিন্তু আজি মই ভিডিঅ'টো দিবলৈ ওলাইছোঁ। আমাৰ গাঁৱৰ ফালে কেনেকুৱা ধৰণৰ মানে উৎসৱ কৰা হয় বিহুৰ সকলোখিনি দেখুৱাম, লগতে আপোনালোকক ক'ম। আৰু আমি ৰাতিপুৱাই উঠি ধুনীয়াকৈ মেজি জ্বলাওঁ। তাৰপিছত আমি মানে মেজিৰ যিবিলাক গান থাকে আমি কীৰ্তন বুলি কওঁ, সেইবিলাক মানে গাওঁ আৰু আপোনালোকক শুনাই আছোঁ। তো চাই থাকক। মানে সকলো গাঁৱৰ পিনে বেলেগ বেলেগ, তো আমাৰ গাঁৱৰ কেনেকুৱা কি পৰম্পৰা সেইখিনি দেখাম আপোনালোকক, তো চাব। আমাৰ কীৰ্তন গোৱা হ'ল আৰু আজি মানে আমাৰ গাঁৱৰ সকলোৱে ঘৰে ঘৰে কীৰ্তন গাব, তো সকলোখিনি দেখাই আছোঁ, চাব। আৰু গাইছ ভেলাঘৰ পুৱাই ল'লোঁ, ৰাতিপুৱাই গা চা ধুই ধুনীয়াকৈ। আৰু এইভাগে মানে যোৱা বছৰ ভেলাঘৰ বনোৱা নহ'ল, আমাৰ পিছফালে এইটো বেলেগে বনাইছে, মানে মই বনোৱা নহয়, কিন্তু এইবাৰ কিবা এটা সমস্যাৰ কাৰণে বনোৱা নহ'ল আৰু উপায় নাই দে। আৰু গাইছ নিয়া চাওক কি নিয়া ইয়াতো পাই আমি 4টাৰে উঠছোঁ, মানে কীৰ্তন গাই আমাৰ ইফালে ৰাতিপুৱা চাওক আমাৰ ঘৰৰ নিয়াৰ কি হয় আজি দিন নাজানো। আৰু গাইছ কিবাকে অলপ ৰ'দ দিছে আৰু ধুনীয়াকৈ মানে পান্তা ভাত, মানে ৰাতিপুৱা পান্তা ভাত খাব লাগে। তো মানে 10টা মানে বাজিল, তো মানে এই ঠাণ্ডাত পুৱাই খাব নোৱাৰো না, তো খাই দে ওলাই মানে আমাৰ গাঁৱে কীৰ্তন গায়। তো কীৰ্তন কেনেকৈ আপোনালোকক দেখাই আছোঁ আৰু কি কি সকলোখিনি আজি দিনটোত দেখাম। তো চাই দিয়ক আজিৰ ব্লগটো আৰু ধুনীয়াকৈ বনাম আৰু যিখিনি পাৰোঁ, তো চাই দিয়ক, তাৰপিছত গম পাব আৰু চাই দিয়ক ভালকৈ। ৰ'দ দিছে মজা, এইখন আমাৰ ফিল্ডখন আছিল আৰু গাঁৱত আমি কীৰ্তন গাই ওলাই আহিলোঁ। আমাৰ ওচৰতে মাঘী মেলা চলি আছিল, তো আমি ধুনীয়াকৈ চাব আহিলোঁ আৰু কি আছে বা কেনেধৰণৰ আৰু আজি খেলা হৈ আছে সকলোখিনি দেখাই আছোঁ আপোনালোকক, তো ভিডিঅ'টো চাই থাকক। আৰু এই মাঘী মেলাখন উদযাপন কৰা হয় শিমলিতলা হাইস্কুল খেলপথাৰত। এইখন শাল চক অসমীয়া পৰম্পৰা সকলোখিনি, আৰু এখন মঞ্চ হয় এতিয়া ভেলাঘৰটো কালি পুৱাইছে। হা কোমৰা আছে চোন, এটা হাঁহ কিনিব পালে ভাল আছে। কোমৰা ঢেঁকিও আছে। এই আপি ফটো উঠিছে, আপি চাব যাব এখন। এইবিলাক লগা নাই আৰু লগাব আজি। এইটো যোৱাকালি মানে আজি পুৱাইছে আৰু ভিডিঅ'টো কেইদিনৰ পিছত পাব এইটোত। আৰু এইভাগে চবে পাবি আছে। আৰু শিমলিতলাবাসীয়ে যোৱা কেইবছৰৰ পৰা এই মাঘী মেলাটো উদযাপন কৰি আছে, আৰু যাতে আগবাঢ়ি যাব পাৰে তাৰে আশা কৰিলোঁ। ইয়াত হাত ধৰা ভেকচন প্ৰতিযোগিতা আৰু কিবা কিবি খেল হৈছে, আপোনালোকক দেখাই আছোঁ। Please, timing. Kuruma time sai dini sao baba. Ekona excellent. Well done. তুমি আপনারা excellent করতে well done. Good. Please begin. Well done. 1, 2, 3, start. মাথারি কি কই আর ঢুছে বুলি ক প্রথমতে আমি
মঞ্চত উপস্থিত হ'বলৈ অনুৰোধ জনাইছোঁ প্ৰতিগৰাকী প্ৰতিযোগী আমাৰ ভেকশ্যনৰ যি বিষয়বস্তু সেইটো আমাৰ ৰাইজক